পিকনিক বুলি ক'লে আমাৰ যিহেতু আনন্দ ফূৰ্তি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সকলোৱে বিচাৰে। আমি ভাবিছোঁ এইবাৰ যিহেতু সকলোৱে জুবিন দাক স্মৰণ কৰি আছে, শুঁৱৰি আছে, গতিকে আমি এইবছৰ আমি জুবিন দাৰ স্মৃতিত আমি এখন মঞ্চ দিছোঁ, যাতে কোনোবাই আহি ইয়াত নিজৰ নিজৰ গানৰ জুবিন দাৰ যি গান তেওঁলোকে আচলতে পৰিৱেশন কৰিব পাৰিব। লগতে যদি কিবা জুবিন দাৰ কিবা অনুষ্ঠান কৰোঁ বুলি ভাবে তেনেহ'লে আগতীয়াকৈ আমাক লগত যোগাযোগ কৰিলে আপোনালোকে এবাৰ অনুষ্ঠান কৰিব পাৰিব। লগতে আমাৰ আগৰ যিবিলাক অনুষ্ঠান আছে, চিলড্ৰেন পাৰ্কেই হওক বা ইয়াৰ যিটো এটা গ্ৰীণ ভিউ আছেই, আমাৰ যিটো লগতে আমাৰ যি ত্ৰিবেণী সংগম, জাঁজি, ব্ৰহ্মপুত্ৰ আৰু ককিলাৰ যি সংগম আপোনালোকে আহিলে ইয়াত দেখিবলৈ পাব। তদুপৰি আগৰ আপোনালোকে ইতিমধ্যে গম পায়েই হাতীশালত এটা ঐতিহাসিক স্থান, য'ত আপোনাৰ নগা পাহাৰৰ পৰা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হাতী খেদি আনি ইয়াতে বন্দী কৰি আচলতে ঘৰচীয়া কৰিছিলে। গতিকে এই স্থান ঐতিহাসিক স্থানো, গতিকে আপোনালোকে মই ভাবোঁ বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজৰ যথেষ্ট সমাগম হ'ব।